কেনেকৈ বুজাওঁ কেনেকৈ বুজাওঁ বুকুৰে মৰমবোৰ কেনেকৈ বুজাওঁ অতিথিহাৰ পিছত তোমালোকৰ যিটো ডেকোৰাম এই ডেকোৰামটো মেইনটেইন কৰিব লাগিব এতিয়া কিয় চিৰকাৰ কৰি আছে এফালৰ পৰা বন্ধুসকল মোৰ লগতে আছে অসমৰ এজন জনপ্ৰিয় ছিংগাৰ বুলি ক'ব লাগিব আমাৰ তন্ময় শইকীয়া দাদা আজি আমাৰ হাজিয়ান ভৰালি ক'লে যে আজি আপোনাক কেনেকৈ লাগিছে একদম বিৰাট ভাল লাগিছে আহি পেলাই মই অলপ বহিছোঁ আৰু অলপ সময় পাছতে আমি পাৰফৰ্ম কৰিম তাত আৰু আশা কৰোঁ তেওঁলোকেও মৰম দেখাব হয় ৰাতিপুৱাৰ পৰা হাজিয়ান ভৰালি কলেজৰ সকলো ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ কাৰণে অপেক্ষা কৰি আছে সেইসকলক আপুনি কি ক'ব মানে মইতো তেওঁলোকক ধন্যবাদেই ক'ব পাৰিম আৰু তাৰ বাহিৰে মইনো কিনো ক'ব পাৰিম 13 চিনেমাৰ মোৰ এটা ফেভাৰেট সং হৈছে কেনেকৈ বুজাম সেই গানটো যদি আপোনাক অলপ এটা লাইন যদি কৈ দিয়ে মোৰ বহুত ভাল লাগে মোৰ বাৰ্ষে সেই গানটোৰ কাৰণে মোৰ বহুত ভাল লাগিছে মই বাৰে বাৰে সেই গানটো শুনি থাকোঁ আপোনাৰ সেই গানটো মোৰ বহুত ফেভাৰেট গানটো আপোনাৰ যদি সেই গানটো দুই এষাৰে যদি আপুনি কৈ দিয়ে বহুত ভাল লাগিলে অলপ অসুস্থ মই কিন্তু ষ্টিল মই অলপ গাবলৈ ট্ৰাই কৰিম কেনেকৈ বুজাওঁ কেনেকৈ বুজাওঁ বুকুৰে মৰমবোৰ কেনেকৈ বুজাওঁ থেংক ইউ ধন্যবাদ ভাল লাগিল লগ পাই মই এই ডবকা হাজিয়ান ভৰালি কলেজত আৰু ডবকা হাজিয়ান ভৰালি কলেজত আপোনালোকে দেখা পাইছে যে তন্ময় শইকীয়া দাদা আহিছে গান গোৱাৰ কাৰণে আমাৰ ডবকা হাজিয়ান ভৰালি কলেজত নৱাগত আদৰণি সভাত আৰু আপোনালোকক মই দেখুৱাইছোঁ যে তন্ময় শইকীয়া দাদা আহিছে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক মই আৰু কিছু ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিম যে তন্ময় শইকীয়া দাদাই কেনেধৰণৰ গান গাইছে কি গান গাইছে সকলোখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইখন কলেজত যিখন কলেজৰ পৰা আমি অৰ্থাৎ মই ডিগ্ৰী কমপ্লিট কৰি গৈছিলোঁ ডবকা হাজিয়ান ভৰালি কলেজ আৰু সেইখন কলেজত বৰ্তমান মই আছোঁ আপোনালোকে দেখাইছে ডবকা হাজিয়ান ভৰালি কলেজৰ ভিতৰৰ কিছু দৃশ্য আপোনালোকক মই দেখুৱাই আছোঁ আৰু আমাৰ তন্ময় শইকীয়া দাদাই কোৱা কেইষাৰ কথা আপোনালোকক মই আজি ব্লগটোক দেখুৱাই আছোঁ বা গান কেইটা গাই সকলোখিনি আপোনালোকক দেখুৱাম আৰু তন্ময় শইকীয়া দাদাই মোৰ এটা ফেভাৰেট সং হৈছে 13 চিনেমাৰ সং যে কেনেকৈ বুজাওঁ মই সেই কেনেকৈ বুজাওঁ মই গানটো মই তেখেতৰ পৰা অলপ মানে ছুটিকৈ দুই এষাৰি লৈছোঁ সেইখিনি আপোনালোকক মই আজি ব্লগটোক দেখুৱাই আছোঁ আৰু মই আজি ব্লগটোৰ জৰিয়তে মই ডবকা হাজিয়ান ভৰালি কলেজৰ ভিতৰত কিছু আপোনালোকক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম কাৰণ এইখন কলেজৰ পৰা আমি এই BA কমপ্লিট কৰি গৈছিলোঁ যিখন কলেজ সেইখন হৈছে ডবকা হাজিয়ান ভৰালি কলেজ আৰু এইখন কলেজত বৰ্তমান এতিয়া আহিছোঁ নৱাগত আদৰণি সভাত আৰু এইখনত নিমন্ত্ৰণ দিয়াৰ কাৰণে আহিছোঁ আৰু আহি তন্ময় শইকীয়া দাদাৰ লগত সৰু এটা ব্লগ বনাইছোঁ আৰু সেই ব্লগৰ লগতে মই নেক্সট ব্লগত আপোনালোকক তেখেতৰ নৱাগত আদৰণি সভাত কি হয় বা কি গান গায় সকলোখিনি আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ পেজটোত এক্টিভ থাকিব বা যদি আপোনালোকে ইউটিউব চেনেল চাইছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাইছে ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব আৰু আজি ব্লগটো আপোনালোকে যিমান পাৰে বেছি শ্বেয়াৰ কৰি দিব কাৰণ এই ডবকা হাজিয়ান ভৰালি কলেজ এখন ঐতিহাসিক কলেজ বা ঐতিহাসিক দিন আজিৰ দিনটো ক'ব লাগিব কাৰণ এই দিনটোত আমি এসময়ত এইখন কলেজৰ ৰানিং ষ্টুডেণ্ট আছিলোঁ কিন্তু বৰ্তমান সময়ত এক্স ষ্টুডেণ্ট হৈ গৈছোঁ তথাপিও যিখিনি আদৰ কৰিছে আমাক সেইখিনি বহুত ভাল লাগিছে তেখেতসকলে যিখিনি সন্মান কৰিছে সেইখিনিতে বহুত ভাল লাগিছে আৰু আপোনালোকক মই সেই সকলোখিনি দৃশ্য আপোনালোকক দেখাম নেক্সট ব্লগত আৰু এইটো ব্লগ মই ইয়াতে সমাপ্ত কৰিম কাৰণ মই তন্ময় শইকীয়া দাদাৰ লগত দুই এষাৰ যিখিনি কথা হৈছে সেই কথাখিনি আপোনালোকক শুনাইছোঁ আৰু যদি আপোনালোকৰ ব্লগটো ভাল লাগিছে আপোনালোকে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব ধন্যবাদ